নমস্কাৰ, মই ৰাজকুমাৰ। আপোনালোক সকলোকে মোৰ চেনেল ৰাজকুমাৰ ডেকালৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। তো আজি আন এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত মই আপোনালোকক যোৱা যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ, যোৱা ভিডিঅ'টো মোৰ স্বাস্থ্য সম্পৰ্কীয় আছিল। যোৱা ভিডিঅ'টোত মই কৈছিলোঁ যে যেতিয়া মানুহ এজনে ৱেইট লছ জাৰ্ণি ষ্টাৰ্ট কৰে, আপোনাৰ ওজন কমাব বা ওজন বঢ়োৱাৰ ক্ষেত্ৰত তেখেতৰ যিটো মাইণ্ডছেট, তেখেতৰ যিটো থিংকিং, চ' সেই থিংকিংটো কিয় পজিটিভ ৰখাটো প্ৰয়োজন হয়, ৰাখিলে কি কি সুবিধা হয়, চ' তাৰে ওপৰত আমি কথা পাতিছিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাইছে তেন্তে গম পাইছে, আৰু যদি চোৱা নাই মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে গৈ চাব পাৰিব। তো আশা কৰোঁ দুৰ্গা পূজা সকলোৱে ভালে ভালে উদযাপন কৰিলে আৰু ময়ো কৰিলোঁ। দুৰ্গা পূজাত মোৰ বিশেষ ব্লগ বনোৱা নহ'ল, যিহেতু মই ক'তো তেনেকুৱাকৈ বাহিৰত যোৱা নাই, ওচৰতে পূজা চালোঁ। আৰু ক'ৰবাত দূৰত গ'লে বা কিবা দেখাব লগা জেগা থাকিলে মই নিশ্চয় দেখালোঁ হয় আপোনালোকক। তো ভাবিলোঁ আকৌ বেছিদিন গেপ যোৱাতকৈ তো আজি আকৌ এটা স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক ভালদৰে মনোযোগ দি শুনিব, ভিডিঅ'টো শেষলৈকে চাব। আৰু মোক যেনেদৰে আপোনালোকে লাষ্ট ভিডিঅ'টোত ছাপোৰ্ট কৰিছে বা ইমানখিনি ছাপোৰ্ট কৰিছে, লাইক কৰিছে, তো কমেণ্ট ভাল লাগিছে চাই কিনে, ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোতো আপোনালোকে সিমানখিনি ছাপোৰ্ট কৰিব, ভাল পাব আপোনালোকে ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টো ক'ব গ'লে সকলোৰে কাৰণে ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয় আজিৰ ভিডিঅ'টো। আৰু তেওঁলোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট যিবিলাকে ফিটনেছ জাৰ্ণিৰ লগত জড়িত হৈ আছে, হয়, যিবিলাকে ফিটনেছ জাৰ্ণিৰ লগত জড়িত হৈ আছে, যিবিলাকে ওজন কমোৱা, ওজন বঢ়োৱা বা মেইনটেইন ৱেইটৰ লগত জড়িত হৈ আছে, চ' তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো স্পেচিয়েলি বহুত ইম্পৰ্টেণ্ট হয় তেওঁলোকৰ কাৰণে। তো আজিৰ যিটো টপিক হ'ব, টপিকটো মেইনলি নামটো শুনিছে চাগে আপোনালোকে, প্লেটো আচলতে হয় কি, যেতিয়া মানুহ এজন ফিটনেছ জাৰ্ণিৰ লগত জড়িত হৈ থাকে ন, ফিটনেছ জাৰ্ণিৰ লগত জড়িত হৈ থকাৰ টাইমত কি হয়, মানুহজনৰ ষ্টাৰ্টিঙত ৱেইটটো ভালদৰে কমিব ধৰে। মেক্সিমাম ৱেইট লছৰ ক্ষেত্ৰত হয়, এইটো ৱেইট গেইনৰ ক্ষেত্ৰত সিমান এটা পৰিলক্ষিত নহয়, বাট ৱেইট লছৰ ক্ষেত্ৰত মেক্সিমাম ক্ষেত্ৰত হয়। আৰু চাগে আপোনালোকেও পাইছে, আৰু মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, চ' মই পাইছোঁ এনেকুৱা বহুত। যেতিয়া মানুহ এজনে ষ্টাৰ্টিঙত ৱেইট লছ কৰে, যিটো ফিটনেছ জাৰ্ণি ষ্টাৰ্ট কৰে, ষ্টাৰ্টিঙত ভালদৰে ৱেইট লছ হয়, তাৰে পিছত কি হয়, এটা অৱস্থাত গৈ কিনে ৰখি যায়, চ' সেইটো প্লেটো বুলি কয়। চ' আজি আমি কথা পাতিম প্লেটো হয় কি, ই কেনেদৰে আহে, প্লেটোটো কেতিয়া আহে আমাৰ বডিত ৱেইট লছৰ টাইমত, আৰু লগতে ইয়াক কেনেদৰে ভাঙিব পাৰি, ভাঙি কিনে আকৌ কেনেদৰে আমাৰ ফিটনেছ জাৰ্ণিটো আকৌ বেটাৰ কৰিব পাৰি, মানে কেনেদৰে আমি যিটো আমাৰ আইডিয়েল ৱেইটলৈকে আমি আনিব পাৰোঁ, যিটো আমাৰ একৰ্ডিং টু হাইট মানুহ এজনৰ যিটো ওজন থাকিব লাগে, সেই ওজনলৈকে আমি কেনেদৰে সেই ওজনটো এচিভ কৰিব পাৰোঁ, আজি আমি তাৰে ওপৰত কথা পাতিম। চ' বহুত ইম্পৰ্টেণ্ট হয় আজিৰ ভিডিঅ'টো, আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। তো বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া ফাৰ্ষ্টতে আমি কথা পাতিম, ফাৰ্ষ্ট পইণ্টটো আমাৰ প্লেটো কি হয়, হোৱাট ইজ প্লেটো। যেতিয়া মানুহ এজনে ফিটনেছ জাৰ্ণিৰ লগত জড়িত হয়, তেতিয়া কি হয়, ৱেইটটো ধুনীয়াকৈ লছ হ'ব ষ্টাৰ্ট কৰে, আৰু লগতে তেওঁৰ বডিটো ধুনীয়াকৈ পাতল পৰি থাকে। যেতিয়া আমাৰ ফেটটো লছ হ'ব ধৰে ন, তেতিয়া বডিটোতো ডেফিনেটলি পাতল পৰিবই, আৰু লগতে কি হয়, পাতল পৰাৰ লগে লগে আমাৰ যিটো মেটাবলিজিম, যিটো আমাৰ হজম কেপাচিটি বুলি কয়, চ' সেই মেটাবলিজিমটো আমাৰ লাহে লাহে কমি যোৱাৰ চান্স থাকি যায়, লাহে লাহে কমাৰ চান্স থাকি যায়। আৰু যাৰ কাৰণে মানুহজনৰ যিটো কেলৰি হয়, কেলৰি যিটো আমাৰ ইনটেক কৰা যিটো কেপাচিটি হয়, সেই কেলৰি ইনটেক কৰা কেপাচিটিটো আমাৰ কমি যায়। চ' যেতিয়া মানুহ এজনৰ ধৰি লওক ৱেইট লছ হৈ এটা টাইমত এনেকুৱা এটা চিটুৱেশ্যন আহে, যিটো টাইমত ৱেইটটো ৰখি যায়, কোনো ধৰণৰ ৱেইটটো নাবাঢ়েও বা ৱেইটটো লছো নহয়, সেইটোক কয় প্লেটো, সেইটো প্লেটো অৱস্থা বুলি কয়। চ' সেইটোকে কয় প্লেটো। চ' এইটো আহে কেতিয়া, প্লেটোটো কেতিয়া আহে, ছাপ'জ আপোনাৰ একৰ্ডিং টু ৱেইট, আপোনাৰ যিখিনি ফিজিকেলি এক্টিভিটি কৰে, আপোনাৰ একৰ্ডিং টু ৱেইট, আপোনাক ধৰি লওক কেলৰি আপোনাক ইনটেক কৰিব লাগে, আপুনি কেলৰি 1900 2000 কেলৰি, বাট আপুনি কিমান ইনটেক কৰি আছে, ফৰ এক্সাম্পল আপুনি 3000 কেলৰি ইনটেক কৰি আছে। তো আপুনি যেতিয়া যিটো ফিটনেছ জাৰ্ণিৰ লগত জড়িত হয়, যেতিয়া আপুনি ফেট লছ জাৰ্ণি ষ্টাৰ্ট কৰে, যেতিয়া আপুনি চৰ্বি কমাব ষ্টাৰ্ট কৰে, তেতিয়া কি হয়, তেতিয়া আপোনাৰ মাইণ্ডত এইটোৱে থাকে যে মোক ইম্পৰ্টেণ্ট হৈ আছে মোক 2000 কেলৰি, কিন্তু মই লৈ আছোঁ 3000 কেলৰি, 3000 কেলৰি। তো মই কি কৰিব লাগিব, আপুনি যিটো 1000 কেলৰি হয়, সেই 1000 কেলৰিটো কাট ডাউন কৰিব লাগিব।
তাৰ কাৰণে আপোনাৰ যিটো প্ৰপাৰ ডায়েট প্লেন, যিটো খোৱা লোৱাৰ ডায়েট প্লেন, যিটো টোপনি হওক বা যিকোনো ফালৰ পৰা যিটো প্ৰপাৰ ডায়েট প্লেন আৰু লগতে প্ৰপাৰ যিখিনি ৱৰ্কআউট, সেই ৱৰ্কআউট আৰু লগতে ডায়েট প্লেন সেইখিনি ভালদৰে আপুনি মেইনটেইন কৰিব লাগিব। যাৰ ফলত আপোনাৰ যিটো কেলৰিটো আপুনি 1000 কাট ডাউন কৰাৰ মাইণ্ডত আপুনি ছেট কৰি লৈছে, তাৰ পৰা আপোনাৰ অলমষ্ট ধৰি লওক 500 to 600 কেলৰি আপোনাৰ কাট ডাউন হৈ যাব। তো আপোনাৰ সেম প্ৰচেছত গৈ 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 কি হয়, আপোনাৰ ৱেইটটো লছ হ'ব ধৰে আপোনাৰ ধৰি লওক ফৰ এক্সাম্পল আপোনাৰ 80 kg আছে, হয়, তো আপোনাৰ 500 বা 600 কেলৰি আপুনি কাট ডাউন কৰাৰ লগে লগে আপোনাৰ কি হয়, আপোনাৰ ৱেইটটো ধৰি লওক 75 kg লৈকে আহিল 2 মাহৰ ভিতৰত। ফৰ এক্সাম্পল দেই, আপোনাৰ ধৰি লওক 74-75 kg লৈকে আহিল, অলমষ্ট 5 to 6 kg ৱেইট আপোনাৰ কমি গ'ল, যিটো আপুনি ডায়েট প্লেন আৰু এক্সাৰচাইজটো আপুনি মেইনটেইন কৰি আছে ন। সেম ডায়েট প্লেন এক্সাৰচাইজ আপুনি নেক্সট মান্থতো আপুনি মেইনটেইন কৰিলে, আৰু তাৰপিছতো আপোনাৰ ধৰি লওক কি হ'ল 300-400 কেলৰি আপোনাৰ কাট ডাউন হয়। অলমষ্ট চাব গ'লে আপোনাৰ কি হয় 2000 কেলৰিলৈকে আহি গ'ল, অলমষ্ট 2000ৰ পৰা 2100 কেলৰিলৈকে আহি গ'ল। তো চাব গ'লে আপোনাৰ কি হ'ল, কেলৰিটো মেইনটেইনত আহি গ'ল আৰু ৱেইটটো আপোনাৰ অলমষ্ট 70 পৰা 72 kg লৈকে আহি গ'ল। কিন্তু আপুনি ধৰি লওক ৱেইটটো আনিবলৈকে কিমানলৈকে, 60 kg লৈকে। তো এতিয়া আপোনাৰ মাইণ্ডত কি চলি আছে যে মই ৱেইটটো 60 kg লৈকে আনিব লাগে, বাট মোৰ এতিয়া কিমান কেজি কমিলে, আপোনাৰ 10 kg কমিলে। তো 10 kgত আপুনি কিমান কেলৰি কাট ডাউন কৰিলে, 1000 কেলৰি কাট ডাউন কৰাৰ ফলত আপোনাৰ কি হ'ল, অলমষ্ট 3 to 4 মান্থৰ ভিতৰত আপোনাৰ 10 kg যিখিনি আনহেল্থি ফেটছ আছিল, সেই আনহেল্থি ফেটছটো কম হৈ গ'ল। চ' নেক্সট যিটো আপোনাৰ যিটো ৱেইট গ'ল, যিটো এচিভ কৰিব লাগে, যিটো আপুনি ৱেইট এচিভ কৰিব লাগে ন, চ' 60 kg লৈকে আহিব লাগিব আপোনাৰ ৱেইটটো। চ' তেতিয়া কি কৰে, যিটো আপুনি আগৰ ডায়েট প্লেন, আগৰ এক্সাৰচাইজ বা যিটো কেলৰি ইনটেক কৰি আছিলে, সেম ক্ৰাইটেৰিয়াতে আপুনি চলি যায়। আৰু সেম ক্ৰাইটেৰিয়াতে আপুনি যেতিয়া চলি যাব, তেতিয়া আপোনাৰ কি হয়, লাহে লাহে যিটো ফেট লছ, যিটো ৱেইট লছ জাৰ্নি, সেইটো শ্ল' হৈ যায়। আল্টিমেটলি সেইটোক কয় প্লাটো অৱস্থা। চ' আপুনি প্লাটোত আহি গ'ল। চ' তেনেকৈ আপোনাৰ মানে কেলৰিটো যেতিয়া ছাপ'জ আগতে সেম এক্সাৰচাইজ কৰি আছিলে, সেম ডায়েট প্লেন ফ'ল' কৰি আছিলে, আৰু সেইটোৰ দ্বাৰা আপোনাৰ 1000 কেলৰি কাট ডাউন হৈ গ'ল, আৰু আফটাৰ 1000 কেলৰি কাট ডাউন পিছত আপুনি কি কৰি আছে, সেম ডায়েট প্লেন, সেম এক্সাৰচাইজে আপুনি ফ'ল' কৰি আছে, যাৰ ফলত আপোনাৰ কি হৈছে, যিটো ৱেইট লছ, সেই ৱেইট লছটো শ্ল' হৈ গ'ল। তো এতিয়া আমাৰ লাষ্ট পইণ্টটো হ'ল, সেইটো আমি ভাঙিম কেনেকৈ, আমাৰ যিটো প্লাটো চিটুৱেশ্যন হয়, সেইটো আমি কেনেকৈ ভাঙি কেনে আমাৰ যিটো আইডিয়েল ৱেইট, সেইটো আমি এচিভ কৰিব পাৰিম। আমি মেইন পইণ্ট এইটোৱে হয়। চ' প্লাটোটো আমি কেনেদৰে ভাঙিব পাৰোঁ। চ' সেইটো ভাঙিবৰ কাৰণে আপুনি কি কৰিব লাগিব, যিটো আপুনি সেম ডায়েট প্লেন আৰু সেম এক্সাৰচাইজ আপুনি ফ'ল' কৰি আছিল, সেইটোক আপুনি উল্টা কৰি দিব লাগিব। মেইনলি মেটাবলিজম, মেইনলি আমাৰ বডি মেটাবলিজমৰ ওপৰতে চবখিনি ডিপেণ্ড হৈ থাকে। চ' মেটাবলিজমটো কেতিয়াবা ধৰি লওক কমি যায়, কেতিয়াবা বাঢ়ি যায়, কাৰণ আপোনাৰ এতিয়া ৱেইট লছ জাৰ্নি ষ্টাৰ্ট কৰি বা ফিটনেছ জাৰ্নিৰ লগত জড়িত হৈ আছে। যেতিয়া আপুনি ওজন কমাব ষ্টাৰ্ট কৰে, তেতিয়া আপোনাৰ মেক্সিমাম মানুহৰ কি হয়, আপোনাৰ যি মেটাবলিজমটো কমি যোৱাৰ চান্স থাকি যায়, হয়। ষ্টাৰ্টিঙতে মই ক'লোঁ সেইটো কথা। তো এতিয়া আপুনি সেইটো কেনেদৰে ভাঙিব পাৰিব, আপুনি কি কৰিব লাগিব, কেইদিনমান আপুনি যিটো সেম ডায়েট প্লেন, সেম এক্সাৰচাইজত চলি আছিলে, সেইটো আপুনি চেঞ্জ কৰিব লাগিব। চেঞ্জ কৰি কিনে আপুনি উল্টা কৰি দিয়ক। উল্টা মানে কি, ধৰি লওক কেতিয়াবা আপুনি ব্ৰেকফাষ্টত হেল্থি নিউট্ৰিশ্যন লৈ আছিলে, লাঞ্চ আপুনি হেল্থি লাঞ্চ লৈ আছিলে, চালাড খাই আছিলে, আপুনি মিড মৰ্ণিং টাইমত আপুনি বইল এগ লৈ আছিলে, ডিনাৰত আপুনি ৰুটি হওক বা কিবা ভেজ চুপ, চিকেন চুপ এইবিলাক লৈ আছিলে, তো চেঞ্জ কৰি দিয়ক। কেতিয়াবা আপুনি উল্টা মানে কি, যিটো লাঞ্চত লৈ আছিলে সেইটো কেতিয়াবা ডিনাৰত লৈ দিয়ক, যিটো ডিনাৰত লৈ আছিলে সেইটো কেতিয়াবা লাঞ্চত লৈ দিয়ক, যিটো ব্ৰেকফাষ্টত লৈ আছিলে সেইটো কেতিয়াবা ডিনাৰত লৈ দিয়ক। চ' এটলিষ্ট 1 উইকৰ কাৰণে যেতিয়া উল্টা কৰি দিব, তেতিয়া মেটাবলিজমটো আমাৰ কি হৈ যায়, কেতিয়াবা আপ এণ্ড ডাউন আহি যায় মেটাবলিজমটো। আৰু মেটাবলিজমটো যেতিয়া আপ ডাউন হৈ যাব, তেতিয়া আকৌ কি হ'ব, আপোনাৰ যিটো প্লেটোটো হয়, সেই প্লেটোটো তেতিয়া আপোনাৰ লাহে লাহে ভাঙা ষ্টাৰ্ট হ'ব। আৰু যেতিয়া ভাঙা ষ্টাৰ্ট হ'ব, মানে ছাপ'জ আপুনি একেটা এক্সাৰচাইজকে যদি আপুনি 1 উইক বা 2 উইক ধৰি কৰি থাকে, এক্সাৰচাইজটো আপুনি চেঞ্জ কৰিব লাগিব, ঠিক আছে। ছাপ'জ এটা এক্সাৰচাইজ আপুনি 10 মিনিট কৰিছে, নেক্সট এক্সাৰচাইজ আকৌ 10 মিনিট। চ' আফটাৰ 1 উইক বা আফটাৰ 2 উইক যেতিয়া প্লাটো চিটুৱেশ্যন আপোনাৰ আহিব, তেতিয়া আপুনি এক্সাৰচাইজটো চেঞ্জ কৰিব লাগিব, মানে গোটেইখিনি ফালৰ পৰা। আপোনাৰ নম্বৰ 1 পইণ্ট, ডায়েট প্লেন চেঞ্জ কৰিব লাগিব। প্লাটো চিটুৱেশ্যনত অহাৰ লগে লগে যদি আপুনি প্লাটোটো ভাঙিব বিচাৰিছে, উল্টা কৰি দিয়ক আপুনি। 2 নম্বৰতে যিটো আপোনাৰ এক্সাৰচাইজ হয়, যিটো ৱৰ্কআউট, যদি আপুনি মৰ্ণিং কৰি আছিলে,
এতিয়া ইভিনিং কৰক, যদি ইভিনিং কৰি আছিলে মৰ্ণিং কৰক, আৰু যদি কেতিয়াবা ৱৰ্কআউটটো 1 ঘণ্টা কৰি আছিলে কেতিয়াবা 1.5 ঘণ্টা কৰক, আৰু যদি 1.5 ঘণ্টা কৰি আছিলে 1 ঘণ্টা কৰক, হয়। চ' পানী যদি কম খাই আছিলে পানী বেছিকৈ খাওক। চ' আল্টিমেটলি আপুনি যেতিয়া আপোনাৰ বডি মেটাবলিজিমটো চেঞ্জ কৰি দিব, ডেফিনেটলি আপোনাৰ প্লেটোটো লাহে লাহে ভাঙা ষ্টাৰ্ট হয়, আৰু তেতিয়া আকৌ আপোনাৰ যিটো আইডিয়েল ৱেট, সেই আইডিয়েল ৱেটটো এচিভ কৰাৰ আপোনাৰ সুবিধা হয়। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে হয়। আপোনালোকে চাগে নিশ্চয় বুজি পালে যে প্লেটো আচলতে হয় কি। বহুত মানুহে শুনিছে, আৰু যদি শুনাও নাই আজি নিশ্চয় গম পালে। মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এইখিনি শ্বেয়াৰ কৰিছোঁ, আৰু লগতে প্লেটোটো আহে কেনেদৰে, ইয়াক কেনেদৰে ভাঙিব পাৰি, ভাঙি কিনে আমাৰ যিটো আইডিয়েল ৱেট সেইটো কেনেদৰে এচিভ কৰিব পাৰি, হয়। ত' নিশ্চয় গোটেইখিনি বুজি পালে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পাইছে, আৰু যদি ইয়াৰ বিষয়ে বিশেষভাৱে আৰু জানিব বিচাৰে তেনেহ'লে মোক আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি আপোনালোকে ডাইৰেক্টলি মেছেজ কৰিব পাৰে। লিংকটো মই দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে তাত গৈ মোক মেছেজ কৰিব পাৰে ফ'ল' কৰি কিনে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু লগতে মোৰ চেনেলটো যদি আপোনালোক নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।